দৰং জিলাৰ চিপাজাৰ সমষ্টিৰ অন্তৰ্গত হলিহয় ৰামদেলি পাৰাত ৰঙামাটি কুৰুৱা সংযোগী মথাউৰি খহি যোৱাৰ আশংকাত আতংকিত হৈ পৰিছে হলিহয় বৃহত্তৰ অঞ্চলৰ ৰাইজ। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবে এই আশংকা ৰাইজৰ। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনে অৱস্থা হৈছে বুলি দাবী কৰিছে স্থানীয় ৰাইজে। হয়, আমাৰ ইয়াতে এই হলিহয় গাঁও আমাৰ ৰামদেলি চুবা কয়। এইটো আপোনাৰ ৰঙামাটিটো কুৰুৱা ৰিংবান মথাউৰি হয়। এই মথাউৰিটো আমাৰ বিভাগীয় কৰ্তৃপক্ষই এইবাৰ মানে মেৰামতি কৰিলে। মেৰামতি কৰি তেওঁলোকে আমাৰ এই ৰামদেলি পাৰাৰ ঠিক এটা মানে চেণ্টাৰৰ মানে গাঁও এখনৰ একেবাৰে নিকটৱৰ্তী মথাউৰিটোত তেওঁলোকে আধৰুৱা অৱস্থাত এৰি থৈ আমাৰ ৰাইজক জুৰুলা অৱস্থা কৰিলে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ অফিচাৰ ইঞ্জিনিয়াৰ এওঁলোকৰ কোনো মানে কাণ্ডত জ্ঞান নাই। তেওঁলোকে এই বানপানীৰ এই বিপদ সময়ত দুদিন আহি তেওঁলোকে মাত্ৰ মানে বস্তা কেইটামান দি তেওঁলোকে হাত সাৰি গ'ল। গতিকে চৰকাৰক প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে অনতি পলমে আমাৰ এই দুৰ্ভগীয়া গাঁওখনৰ বা এই অঞ্চলটো বৃহৎ অঞ্চলটিৰ উপকাৰৰ কাৰণে আমাক সুব্যৱস্থা এটা কৰি দিয়ে যেন। নমস্কাৰ। আমাৰ হলিহয় ৰামদেলিপাৰা গাঁও এখন আমাৰ গণেশগুৰি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ড। এই অঞ্চলটোত আমাৰ যিটো মথাউৰি, আমাৰ ৰঙামাটি কুৰুৱা যিটো মথাউৰি আছে, মথাউৰিটোত আমাৰ যিটো এটা পৰিত্যক্ত অৱস্থা হৈছে। এতিয়া মথাউৰিটো কিছুদিন আগতে এই মথাউৰিটো আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কাম কৰি যিটো এটা খনন কাৰ্য কৰিলে, এই খনন কাৰ্যৰ ফলত আৰু তেওঁলোকে যিখিনি মাটি দিব লাগিছিল মাটিখিনি নিদিয়াৰ ফলত আজি এনেকুৱা এটা অৱস্থা হৈছে, ভয়ানক অৱস্থা। আৰু হয়তো অলপ পানী বাঢ়িলে আৰু 6 ইঞ্চি পানী বাঢ়িলে হয়তো আমাৰ সমগ্ৰ এই বৃহৎ এলেকা এটা হয়তো পানী ডুব যাব। গতিকে আজি প্ৰশাসনৰ ফালৰ পৰা আমাৰ SDC ছাৰ আহিছিল, আহি পেলাই তেখেতে কিছু এটা আমাৰ ৰাইজক সকাহ দিবৰ কাৰণে বাঁহৰে এটা বান্ধিম বুলি কৈছে। কিন্তু এতিয়ালৈকে সেয়া অহা নাই। হয়তো এদিন বা দুদিনৰ পিছত সেই কামটো হয়তো হ'ব। কিন্তু আমি যিটো দেখিছোঁ আমাৰ এই গাঁওখন হয়তো আৰু কিছু সময়ৰ পিছতে হয়তো পানীত ডুব যাব। গতিকে আমি আশা কৰিছোঁ আমাৰ প্ৰশাসনৰ ফালৰ পৰা বা আমাৰ ৰাজ্য চৰকাৰৰ পৰা যিকোনো উপায়েৰে এই বৃহৎ এই এলেকাখিনিক মানুহ ৰক্ষাৰ কাৰণে যাতে যিকোনো এটা ভাল পদক্ষেপ লৈ এই মানুহখিনিক যাতে ৰক্ষা কৰে তাৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ।